নমস্কাৰ সকলোকে। যিহেতুকে যোৱা কেইদিনমান পূৰ্বে অসম চৰকাৰে জেনেৰেল টেট 2021 চনৰ তাৰিখ ঘোষণা কৰিলে আৰু আমাৰ হাতত যিহেতুকে যথেষ্ট সময় কম, এমাহ 2-3 দিন আৰু সময় আছে। গতিকে এই কম সময়ত এই বৃহৎ চিলেবাছখন শেষ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ। আৰু এনে ক্ষেত্ৰত আমাক বিভিন্ন সহযোগিতাৰ প্ৰয়োজন হয়। যিহেতুকে যোৱা বছৰ মই টেট দিছিলোঁ আৰু সফলতাও লাভ কৰিছিলোঁ। বৰ্তমান মই এজন শিক্ষক হিচাপে কৰ্মৰত। গতিকে যোৱাবাৰৰ টেটৰ লগতে এজন শিক্ষক হিচাপেও যিখিনি অনুভৱ বা যিখিনি অভিজ্ঞতা মই আজিলৈকে লাভ কৰিছোঁ, সেই অভিজ্ঞতাৰে কিছু অংশ বা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকৰ মাজৰ পৰাই মোৰ চিনাকি বহুকেইজন এছপাইৰেণ্টে মোক ক্লাছেছবোৰ ল'বলৈ অনুৰোধ কৰিছিল। গতিকে সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মই আজিৰ পৰা আপোনালোকৰ UP লেভেলৰ SST-খনৰ যিটো চিলেবাছ, সেই চিলেবাছখন শেষ কৰাৰ চেষ্টা হাতত লৈছোঁ। নাজানো মই সফল হ'ব পাৰিম নে নোৱাৰিম, কাৰণ চিলেবাছখন যথেষ্ট ডাঙৰ আৰু ইমান ডাঙৰ চিলেবাছখন কম সময়ৰ ভিতৰত শেষ কৰাটো কিছু কষ্টকৰ, লগতে বহু বেছি প্ৰত্যাহ্বান সুলভ হয়। তথাপি আমি চেষ্টা কৰিম আৰু মই আশা কৰোঁ আপোনালোকে মোৰ এই চেষ্টাত সমৰ্থন জনাব। গতিকে আজি আমাৰ প্ৰথমটো ক্লাছলৈ মই সকলোকে লৈ যাব বিচাৰিছোঁ। গতিকে মই আশা কৰোঁ আপোনালোক সকলোৱে চিলেবাছখন পালে আৰু যিখন UP চিলেবাছ আছে আপাৰ প্ৰাইমেৰী লেভেলৰ, সেই চিলেবাছখনৰ যিটো সমাজ বিজ্ঞান, যিটো সমাজ অধ্যয়নৰ যিটো অংশ, ছ'চিয়েল ছায়েন্স বা ছ'চিয়েল ষ্টাডি, গতিকে তাৰ প্ৰথম যিটো পাৰ্ট আছিলে সেইটো আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ইতিহাসৰ কৈছোঁ, কাৰণ চিলেবাছখন 3টা ভাগত ভাগ কৰা আছে: ইতিহাস, তাৰপাছত ভূগোল আৰু ৰাজনীতি বিজ্ঞান, লগতে তাত অৰ্থনীতি কথাও আছে। গতিকে সেই ইতিহাসৰ যিটো প্ৰথম পাঠ আছিল বা প্ৰথম যিটো চিলেবাছ, সেই চিলেবাছটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হৰপ্পান সভ্যতাৰ লগত জড়িত। গতিকে সেই হৰপ্পান সভ্যতাৰ যিটো ছেগমেণ্ট দিয়া আছে, তাৰ ভিতৰতে কিছুমান মাইক্ৰ' ছেগমেণ্ট চিলেবাছখনত দিয়া আছে। আপোনালোকে যেতিয়া চিলেবাছখন খুলি লৈ চাব, তাত আপোনালোকে দেখিব। গতিকে সেই চিলেবাছৰ গোটেই যিখিনি এছপেক্টছ বা যিখিনি ৰিলেটেড ছেগমেণ্ট হয়, সেই গোটেইখিনিকে মই এই ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু খুব কম্প্ৰিহেনচিভ মেনাৰত আমি শিকিবলৈ চেষ্টা কৰিম। আৰু আমি খুব বেছি ডিটেইলিং নকৰোঁ, কাৰণ সময় যথেষ্ট কম। টাৰ্গেটেড যিবোৰ জেগা হয়, য'ৰ পৰা প্ৰশ্ন আহিব পাৰে, মই সেই সম্পৰ্কে মই চেষ্টা কৰিম যাতে আপোনালোকে এটা ক্লিয়েৰিটি লাভ কৰক বা আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰক। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বা ক্লাছটো মই আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে মন পুতি ক্লাছটো চাব। যদি এবাৰ বুজি নাপায়, 2-3বাৰ ভিডিঅ'টো ৰিভাইজ কৰি চাব। আৰু মই ইয়াৰ মাজতে কিছুমান কথা কৈ যাম, কিছুমান প্ৰশ্ন মানে যিবোৰ পটেঞ্চিয়েল কুৱেশ্যন আছে বা এক্সপেক্টেড যিখিনি কুৱেশ্যনছ আছে, মই সেইখিনি ইয়াৰ মাজতে কৈ যাম। আপোনালোকে যদি সম্ভৱ আপোনালোকে এখন বহী উলিয়াই প্ৰশ্নখিনি লিখি ল'ব। মোৰ স্বাস্থ্য যথেষ্ট বেয়া, গতিকে মোৰ মাতটো অকণমান ওলাই অহাত দিগদাৰ হৈছে, চৰ্দি হৈ আছে বৰ বেয়াকৈ। নহ'লে মই যোৱাকালিয়ে এই কৰ্চটো লঞ্চ কৰিলোঁ হয়, কিন্তু দুৰ্ভাগ্যবশতঃ আজি মই এতিয়া ইমান দেৰিলৈকে ৰখিব লগা হৈছে। মোৰ স্বাস্থ্যটো ভাল হোৱাক লৈ মই ৰখি আছিলোঁ। যি কি নহওক, কথা দিছোঁ, তেনেহ'লে কথা মই নিশ্চিতভাৱে ৰাখিম আপোনালোকৰ ওচৰত। গতিকে এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। ঠিক আছে, এতিয়া হৰপ্পান চিভিলাইজেশ্যনৰ বিষয়ে আমি আজি পঢ়িম। গতিকে সেই হৰপ্পান চিভিলাইজেশ্যনৰ প্ৰথম কথাটো হ'ল যে আমি চমু পৰিচয় আমি জানি লওঁ, এই চিভিলাইজেশ্যনটো কি আছিল। ইয়াত কি কৈছে যে হৰপ্পান চিভিলাইজেশ্যনৰ সময়সীমা খ্ৰীষ্টপূৰ্ব 2600 পৰা 1800 খ্ৰীষ্টপূৰ্ব বুলি ধৰা হয়। গতিকে এইটো আমাৰ প্ৰথমটো পইণ্ট হ'ল যে হৰপ্পান সভ্যতাৰ যিটো সময়সীমাটো কিমান হয়। এই সময়ছোৱাক ইতিহাসবিদসকলে প্ৰ'টো হিষ্ট্ৰী বুলি কয়। এতিয়া আৰু এটা দ্বিতীয় প্ৰশ্ন এটা আহিলে যে প্ৰ'টো হিষ্ট্ৰী বুলি কোনটো সভ্যতাক কয়? সেইটো হ'ল হৰপ্পান সভ্যতাক। এতিয়া কিয় কয় কাৰণ এই সময়ছোৱাত আমি কোনো ধৰণৰ লিখিত বা সাহিত্যিক অৱশেষ নাপাওঁ। প্ৰত্নতাত্ত্বিক সমলৰ দ্বাৰা এই ইতিহাসক বুজাবলৈ চেষ্টা কৰা হৈছে। ঠিক আছে, মানে ইয়াত কি কৈছে যে প্ৰ'টো হিষ্ট্ৰী কোৱাৰ অন্তৰালৰ মূল কাৰণটো হৈছে যে এই সময়ত আমি কোনো ধৰণৰ সাহিত্যিক বা লিখিত অৱশেষ নাপাওঁ। লিটাৰেৰী যিখিনি এভিডেণ্ট, সেইখিনি আমি নাপাওঁ। আজিলৈকে হৰপ্পান সভ্যতাৰ যি লিপি আছিল, সেই লিপিক আজিলৈকে উদ্ধাৰ নহয়, সেই লিপিক বুজি উঠা নাই। আজিলৈকে ইতিহাসবিদসকলে সেই লিপিক ডেচিফাৰ কৰিব পৰা নাই। ডেচিফাৰ বুলি ক'লে তাক মানে ভাঙিব পৰা নাই, তাতনো কি লিখা আছে সেই সম্পৰ্কে জানিব পৰা নাই। গতিকে আমি যিটো হৰপ্পান ইতিহাস যিটো আমি পঢ়োঁ, সেই ইতিহাসৰ মূল যিটো বেচিছ হৈছে বা মূলতঃ প্ৰত্নতাত্ত্বিক সমলৰ ভিত্তিত সেই ইতিহাসক বুজিবলৈ চেষ্টা কৰা হয়।
আৰু এই ইতিহাসৰ যিবোৰ দিশ সেই দিশবোৰক দৰাচলতে এক এজামশ্যনৰ ভিত্তিত মানি লোৱা হৈছে, মানে মানি লোৱা এক ধাৰণা, মানে এক ধাৰণা প্ৰস্তুত কৰি এই ইতিহাসক বুজিবলৈ চেষ্টা কৰা হৈছে। গতিকে ইয়াতে আমাৰ দুটা পইণ্ট ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল এই সময়সীমাটো আৰু প্ৰট' হিষ্ট্ৰীৰ কথাটো। গতিকে আপোনালোকে প্ৰশ্ন লিখি ল'ব পাৰে যে প্ৰট' হিষ্ট্ৰী বুলি কোনটো সভ্যতা কোৱা হয়, ঠিক আছে। আৰু কৈ গৈছে এই সময়ছোৱাত ইতিহাসত তাম্ৰকালীন ইতিহাস বুলি কোৱা হয়। আকৌ এটা প্ৰশ্ন পালোঁ যে কোনটো ইতিহাসৰ কোনখিনি সময় বা কোনটো সভ্যতাক ব্ৰঞ্জকালীন বা তাম্ৰকালীন সভ্যতা বুলি কোৱা হয়, ঠিক আছে। সেইটো হ'ল হৰপ্পান সভ্যতা। এতিয়া এই ব্ৰঞ্জৰনো কেনেকৈ ব্ৰঞ্জৰ প্ৰস্তুত কৰাইছিলে, টিন আৰু কপাৰৰ মিশ্ৰণৰ জৰিয়তে তেওঁলোকে ব্ৰঞ্জৰ প্ৰস্তুত কৰিছিলে। আৰু এক উল্লেখযোগ্য কথা হৈছে যে এই সময়ত লোৰ কোনো ব্যৱহাৰ বা অৱশেষ আমি নাপাওঁ। লোৰ ব্যৱহাৰ বা লোৰ আৱিষ্কাৰ বৈদিক সভ্যতাত হৈছিলে, বৈদিক সভ্যতাৰ সময়ত হৈছিলে। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হৰপ্পান সভ্যতাৰ সময়ত কোনো ধৰণৰ লোৰ ব্যৱহাৰ বা লোৰ অৱশেষ বা আৱিষ্কাৰ হোৱা নাছিলে। তাৰ পৰৱৰ্তীখিনি চাওঁ, যিহেতু ফিচাৰ্ছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছে, চিলেবাছৰ পাৰ্ট হয়, গতিকে এইখিনি মই খুব খৰকৈ পঢ়াই দিছোঁ, কাৰণ আমি গোটেই পাঠটো পঢ়াৰ পাছত আপোনালোকে নিজেও এই সভ্যতাৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি বুজি উঠিব, ঠিক আছে। উন্নত নগৰ পৰিকল্পনা তেওঁলোকৰ আছিল, আৰু এই চিভিলাইজেশ্যনৰ যিটো সময় আছিল, এই সভ্যতাৰ সময়খিনিক ফাৰ্ষ্ট আৰ্বানাইজেশ্যন বুলি কয়। প্ৰথম নগৰীকৰণমুখী সভ্যতা বুলি কোনটো সভ্যতাক কোৱা হয়, সেইটো হ'ল ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হৰপ্পান সভ্যতা। তাৰপাছত আহিছে এই সভ্যতাত ব্যৱহৃত লিপিৰ আজি পৰ্যন্ত কোনোৱে বুজি উঠিব পৰা নাই, ঠিক আছে। তাৰপাছত আছে যে উন্নত মানৰ সংযোজিত নিষ্কাশন ব্যৱস্থা, মানে হ'ল তেওঁলোকৰ যিটো নিষ্কাশন ব্যৱস্থা আছিল, ড্ৰেইনেজ ছিষ্টেম আছিল, খুব উন্নত মানৰ আছিল, ঠিক আছে। আৰু এটা ইয়াতে এতিয়া প্ৰশ্ন আহে যে ইটাৰ ব্যৱহাৰৰ কথাটো, যে তেওঁলোকে পোৰা আৰু এটা হ'ল সূৰ্যত তপতোৱা, দুই ধৰণৰ ইটাৰ তেওঁলোকে বহুত বেছি ব্যৱহাৰ কৰিছিলে, এক্সটেনচিভ ইউজ হৈছিলে। গতিকে কোনটো সভ্যতাৰ সময়ত ইটাৰ প্ৰথম ব্যৱহাৰ আৰম্ভ হৈছিল, গতিকে তেনেকুৱা এটা প্ৰশ্ন আহিব পাৰে, সেইটো হ'ল হৰপ্পান সভ্যতাৰ সময়ত, ঠিক আছে। আৰু এইখিনিত আৰু এটা কথা কওঁ, তেওঁলোকে কিন্তু কোনো ধৰণৰ শিলৰ ব্যৱহাৰ কৰা নাছিলে, এইটো এটা ইম্পৰ্টেণ্ট কথা। হৰপ্পান সভ্যতাৰ লোকসকলে কেৱল ইটাৰ ব্যৱহাৰ কৰিছিল, শিলৰ ব্যৱহাৰ কৰা নাছিল। আৰু ইটা কেনেকুৱা আছিল, এটা আছিল যে ছানড্ৰাইট বুলি ক'লে সূৰ্যৰ যিটো সূৰ্যত তপতোৱা, আৰু এটা হ'ল বেক বুলি ক'লে যেনেকৈ ইটা ভাটাত যিটো আজি যি ধৰণে ইটাৰ প্ৰস্তুত কৰা হয়, দুই ধৰণৰ ইটা তেওঁলোকে প্ৰস্তুত কৰিছিল। আৰু এই সভ্যতাত গোপনীয়তা বজাই ৰাখিছিল, তেওঁলোকে ঘৰবোৰ তেওঁলোকৰ অকণমান, মানে এতিয়া এইখিনি মই ইমান ডিটেইলিং কৰিব নাযাওঁ, যিহেতুকে আমাৰ চিলেবাছৰ পাৰ্ট হয় যে ফিচাৰ্ছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, গতিকে মই জাষ্ট লিখি দিছোঁ। কিন্তু ইয়াতে মানে এনেকুৱা আছিলে, যদি এইটো তেওঁলোকৰ ঘৰ নহয়, তেওঁলোকৰ ঘৰৰ কি আছিলে, এইটো ধৰি লওক ষ্ট্ৰীট হয়, ৰাস্তা হয়, এই ৰাস্তাৰ ফালে মূৰ কৰাকৈ তেওঁলোকৰ কোনো ধৰণৰ খিৰিকী নাছিলে, বা খিৰিকী হ'লেও তেওঁলোকে এই ওপৰত, য'ৰ পৰা মানে সাধাৰণতে মানুহে দেখি নোপোৱা এটা অৱস্থাত তেওঁলোকে খিৰিকী ৰাখিছিলে। আৰু তেনেকুৱা ধৰণৰ মানে এটা তেওঁলোকৰ যিটো হাউচিং কনষ্ট্ৰাকশ্যনটো অলপমান প্ৰাইভেচি অৰিয়েণ্টেড আছিলে, সেইটো কথা কৈছে। তাৰপিছত কৃষিৰ ক্ষেত্ৰত বৈচিত্ৰতা, মানে হ'ল তেওঁলোকে কৃষি ক্ষেত্ৰত তেওঁলোকৰ বৈচিত্ৰতা আছিলে। আৰু কেৱল কৃষি ক্ষেত্ৰতে নহয়, তেওঁলোকৰ অৰ্থনৈতিক ইকনমিক ডাইভাৰ্চিফিকেশ্যন আমি দেখি পাওঁ। মানে ইয়াৰ অৰ্থটো কি হৈছে, যে তেওঁলোকে কেৱল এক ধৰণৰ খেতি কৰা নাছিলে, বা এক ধৰণৰ তেওঁলোকে অৰ্থনৈতিক কাৰ্যকলাপ কৰা নাছিলে। এই সম্পৰ্কে আমি পিছত এতিয়া পঢ়িম, গতিকে ইয়াত মই জাষ্ট এটা অভাৰভিউ দিছোঁ আপোনালোকক। উল্লেখযোগ্য যে এনে নগৰ পৰিকল্পনাত কোনো ধৰণৰ শিলৰ ঘৰ নিৰ্মিত হোৱা নাছিলে, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় দেই, এই পইণ্টটো আপোনালোকে মন দিব। তাৰপাছত পৰৱৰ্তী শ্লাইডলৈ যাওঁ, শ্লাইডটোত কি লিখা আছে, টাউন প্লেনিঙৰ বিষয়ে লিখা আছে, যে টাউন প্লেনিং কেনেকুৱা আছিলে, কাৰণ টাউন প্লেনিং আপোনালোকৰ চিলেবাছৰ অংশ হয়, সেইটো আপোনালোকে দেখিছে। অ'কে, চ' নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত আমি এক বিভাজন দেখোঁ, বেছিভাগ নগৰক দুটা ভাগত ভগোৱা হৈছিল, ঠিক আছে। মানে তেওঁলোকে কি কৰিছিলে, ছাপ'জ এইখন ধৰি লওক নগৰ হৈ গ'ল, এই নগৰখনক কি কৰিছিলে, তেওঁলোকে দুটা ভাগত ভাগ কৰিছিলে। এটা ভাগ কি আছিলে, এনেকুৱা ধৰণৰ ওখ জেগাত আছিলে, আৰু এটা ভাগ কি আছিলে, এনেকুৱা তলত আছিলে। এই ওখ যিটো ভাগ আছিল, সেই ভাগটোক কি বুলি কৈছিলে, চিটাডেল বুলি কয়, সেই ভাগটোক কয় চিটাডেল, ঠিক আছে। আৰু এনেকুৱা মানি লোৱা হৈছে যে এইটো ধৰি লোৱা এখন নগৰ হৈ গ'ল, এই ওখ যিটো অংশ, এই অংশটোত মানি লোৱা হৈছে যে যিসকল শাসক বৰ্গ আছিল সেই সময়ৰ, বা যিসকল ইলিট ক্লাছ আছিল তেওঁলোক এই জেগাটোত আছিলে। আৰু বাকী যিসকল মানে সাধাৰণ নাগৰিক আছিল, তেওঁলোকে লোৱাৰ টাউনত আছিলে। এইটো তেওঁলোকৰ নগৰ পৰিকল্পনা আছিলে। কিন্তু ইয়াতে উল্লেখযোগ্য যিটো আমাৰ জানিবলগীয়া কথা, সেইটো হৈ গ'ল যে বেছিভাগ তাৰ যিখন মানে নগৰ আছিল, নগৰক কি কৰা হৈছিল, দুটা ভাগত ভাগ কৰা হৈছিলে। কিন্তু তাতে এখন নগৰ আছিল, এই ধলাভিৰা নামৰ এখন নগৰ আছিল, যাক কি কৰা হৈছিল, তিনিটা ভাগত ভাগ কৰা হৈছিল।
ঠিক আছে, সেইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট আপোনালোকে মনত থ'ব। দুটা ভাগত বিভক্ত কৰা নগৰসমূহৰ পশ্চিম দিশটো মই এতিয়া বুজালোৱে, যিটো এতিয়া পশ্চিম দিশ আছিল, পশ্চিম দিশটো তুলনামূলকভাৱে ওখ আছিল আৰু সেই ওখ দিশটোক চিটাডেল বুলি কৈছিল। এটা চিটাডেল মানে কি হ'ল, চিটাডেল আছিল হৰপ্পান সভ্যতাৰ যিটো নগৰীকৰণ আছিল, নগৰীকৰণৰ এটা গুৰুত্বপূৰ্ণ এছপেক্ট বা আমি এটা গুৰুত্বপূৰ্ণ দিশ ক'ব পাৰোঁ, য'ত কি হৈছিল, যি তুলনামূলকভাৱে ওখ আছিল আৰু য'ত শাসকবৰ্গ থকা বুলি ধৰি লোৱা হয় বা ধাৰণা কৰা হয়। উল্লেখযোগ্য যে এই নগৰসমূহত ঘৰ বনোৱাটো নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত, এইটো ইমান জৰুৰী পইণ্ট নহয়, মানে ইহঁতৰ এটা কথা কৈছে যে তেওঁলোকে এটা নিৰ্দিষ্ট জেগা কি কৰিছিলে, তেওঁলোকে নিৰ্দিষ্ট জেগা এটা ফাউণ্ডেশ্যন বনাই লৈছিলে, যেনেকৈ এতিয়া এটা ফাউণ্ডেশ্যন বনাই ল'ব, আৰু তেওঁলোকৰ যেতিয়া ঘৰ কি কৰিছিলে, সেই ফাউণ্ডেশ্যনটোৰ ওপৰতে তেওঁলোকে মানে ঘৰৰ নিৰ্মাণ কৰিছিলে, তেওঁলোকে এই ফাউণ্ডেশ্যনটো বাহিৰ যোৱা নাছিলে। মানে আমি এইটো ক'ব পাৰোঁ যে তেওঁলোকে অনাহকত যিটো এনক্ৰ'চমেণ্ট থাকে, বিভিন্ন ঠাইত আমি আজি কি কৰোঁ, আমাৰ এতিয়া মানে বিভিন্ন সময়ত আমি গছ গছনি কাটি বা পাহাৰ ভৈয়ামে গৈ পেলাই আমি কি কৰোঁ, ঘৰ দুৱাৰ সাজোঁ ন, কোনো ধৰণৰ প্লেনিং নাথাকে। গতিকে তেওঁলোকৰো তেনেকুৱা এটা ব্যৱস্থা তেওঁলোকে ৰখা নাছিলে, তেওঁলোকৰ তেনেকুৱা ব্যৱস্থা নাছিলে। ইমান ইম্পৰ্টেণ্ট পইণ্ট নহয় এইটো, মই ইয়ালৈ নাযাওঁ বেছিকৈ। সম্পূৰ্ণ নগৰ পৰিকল্পনা জুই তপতোৱা, সেইটোৱে ফায়াৰ বেগ আৰু সূৰ্যত শুকুৱাই ৰখা ইটাৰ ব্যৱহাৰ কৰা হৈছিলে, এইটো মনত ৰাখিবলগীয়া পইণ্ট। ঠিক আছে, তাৰপাছত এতিয়া পৰৱৰ্তী আমি যাওঁ। ঠিক আছে, এতিয়া চিটাডেলৰ বিষয়ে মই এইটো NCERTৰ পৰা এটা ক্লিপছ এটা ফটো উঠাই লৈছিলোঁ, মই অসমীয়াত অকণমান ট্ৰান্সলেট কৰাৰ ক্ষেত্ৰত সমস্যা হৈছিলে। গতিকে কি কৈছে চাওক, ৱাইল most Harappan settlements, এক মিনিট, settlements have a small high western part, মানে ইয়াত চিম্পল কথা এটাই কথা কৈছে যে ধোলাভিৰা আৰু লোথাল এই দুখন নগৰী আছিলে। মানে হৰপ্পান সভ্যতাখন কি আছিলে, সভ্যতা বুলি ক'লে এটা ডাঙৰ অঞ্চল য'ত কি আছিলে, বিভিন্ন নগৰ মানে মানুহে কি কৰিছিলে, সৰু সৰু নগৰ নিৰ্মাণেৰে তেওঁলোকে একেলগে বাস কৰিছিলে। তেওঁলোকৰ মাজত আমি সাংস্কৃতিক সাদৃশ্যতা দেখি পাইছিলোঁ, তেওঁলোকৰ জীৱন ধাৰণৰ যিটো প্ৰণালী তাত সাদৃশ্যতা দেখি পাইছিলোঁ। তেওঁলোক খুব এটা প্লেনিং মেনাৰত তেওঁলোকৰ লাইফষ্টাইল চলিছিলে। গতিকে এই গোটেইখিনি দিশলৈ লক্ষ্য ৰাখি আমি তাক কি বুলি কওঁ, সভ্যতা বুলি কওঁ। এতিয়া কথাটো ইয়াত সেইটো কথাই কৈছে যে ধোলাভিৰা আৰু লোথাল নামৰ যিটো জেগা আছিল, দ্য এণ্টায়াৰ ছেটেলমেণ্ট ৱাজ ফৰ্টিফাইড এণ্ড দ্য ছেকশ্যন উইদিন দ্য টাউন ৱেৰ অলছ' ছেপাৰেটেড বাই ৱালছ, চিটাডেল, এইখিনি ইমান নালাগে। চিম্পল কথা ইয়াত এটা কথাই কৈছে যে ধোলাভিৰা জেগাটো কি আছিল, 3টা ভাগত বিভক্ত আছিল। সেইটো এটা এক্সেপশ্যন আৰু তাৰ পৰাই প্ৰশ্ন বনিব। তাৰপাছত কি কৈছে চাওক, নিষ্কাশন ব্যৱস্থা কেনেকুৱা আছিল, খুব নিখুঁত নিষ্কাশন ব্যৱস্থা এনে নগৰ পৰিকল্পনাৰ এক অংশ আছিল। অনুমান কৰা হৈছে নলা আৰু পথক একেলগে বনোৱা হৈছিল। মানে ইয়াত এইটো কথাই কৈছে যে তেওঁলোকৰ গোটেই যিটো তেওঁলোকৰ কি ক'ম, আৰ্বান যিটো প্লেনিং আছিলে, সেইটো কেনেকুৱা আছিল যে তেওঁলোকে কি কৰিব, তেওঁলোকে ছাপ'জ এখন নগৰ হয়, তেওঁলোকে কি কৰিছিলে, এতিয়া গোটেই ঘৰবোৰ এনেকুৱা ধৰণৰ পেটাৰ্ণত তেওঁলোকে বনাইছিলে। এতিয়া ইয়াত এনেকৈ এই জেগাটোত গোটেই ঘৰ থাকিব, আৰু এই ঘৰৰ যিটো ফাউণ্ডেশ্যন আছে তাৰ তলে কি আছিল, নলা থাকিব। মানে যদি এইটো ঘৰ হয়, ঠিক আছে, আৰু এই ঘৰটোৰ তলত কি আছিলে, এটা ফাউণ্ডেশ্যনৰ জৰিয়তে তলত তেওঁলোকে ড্ৰেইনেজ ছিষ্টেমটো ৰাখিছিলে। ঠিক আছে, প্ৰত্যেক ঘৰৰ তলে কি আছিল, ড্ৰেইনেজ ছিষ্টেম আছিল। মানে তলে ক'ব পাৰোঁ বা মানে কাষেও ড্ৰেইনেজ ছিষ্টেম এটা তেওঁলোকে ৰাখিছিলে। আৰু এই ঘৰৰ যিবোৰ নলা মানে যিবোৰ নিষ্কাশন মানে যিটো নলা থাকে ঘৰৰ, বা যিখিনি পেলনীয়া মানে আমি কি বুলি ক'ম, মানে ৱেষ্টেজ থাকে, সেই ৱেষ্টখিনি কি কৰিছিলে, এই নলাৰ জৰিয়তে তেওঁলোকে বাহিৰলৈ উলিয়াই পঠিয়াইছিলে। আমি ইমান টেকনিকেল দিশলৈ নাযাওঁ, যিহেতুকে টেটত সেইবোৰ কথা নাহে। আমি জাষ্ট ইয়াৰ ষ্টেটিক বা ইনফৰ্মেটিভ এছপেক্টটোকে চাম। ঠিক আছে, তাৰপাছত চাওক, ৰিলিজিয়াছ বিলিফৰ কথা আছে, আপোনালোকে চিলেবাছত দেখিছে। গতিকে ইয়াতে কি কৈছে, হৰপ্পান সভ্যতাৰ এই দিশটোৰ সম্পৰ্কত আমি বিভিন্ন চিল, পোৰা মাটিৰ পুতলা, টেৰাকটা বুলি কয়, আৰু কপাৰৰ ফলক ইত্যাদিৰ পৰা জানিব পাৰোঁ। গতিকে আমি তেওঁৰ ধৰ্মৰ বিষয়ে কোনকেইটা বস্তুৰ পৰা জানিব পাৰোঁ, এটা হ'ল তেওঁলোকৰ মাজত প্ৰচলিত চিল আৰু তেওঁলোকৰ মাজত প্ৰচলিত মাটিৰ ক্ষুদ্ৰ পুতলা। এই পুতলাবোৰত আমি তেওঁলোকৰ পূজনীয় যিসকল দেৱ বা দেৱী আছিল, সেই তেওঁলোকৰ মানে আমি কিছুমান মূৰ্তি পাইছিলোঁ। ঠিক আছে, টেৰাকটা বুলি কয়, পোৰা মাটিৰ পুতলা। এইটো একচুৱেলি টেৰাকটা এই শব্দটোকে মনত থ'ব, কাৰণ পৰীক্ষাত এইটো শব্দই হয়তো আহিব পাৰে। ঠিক আছে, তাৰপিছত কি কৈছে, হৰপ্পানসকল, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, মুখ্য পুৰুষ ঈশ্বৰ, তেওঁলোকৰ যিজন মানে তেওঁলোকৰ ঈশ্বৰ আছিল, তেওঁ কোন আছিল, পশুপতি বুলি কয়। পশুপতি মানে হ'ল, ইয়াক শিৱৰ আদিম ৰূপ হিচাপে গণ্য কৰা হয়। মানে এই পশুপতিক তেওঁলোকে শিৱ বুলি গণ্য কৰে। মানে তেওঁলোকে বুলি নহয়, ইতিহাসবিদসকলে মানি লৈছে যে পশুপতি কোন হয়, শিৱ হয়, শিৱৰ এটা আদিম ৰূপ হয়, প্ৰতশিৱা বুলি কয়। এনে শিৱৰ বিভিন্ন আমি আৰু এই এনেধৰণৰ পশুপতিৰ
ক'ত দেখি পাওঁ আমি বিভিন্ন চিলত দেখি পাওঁ বুলি কৈছে সেইটো কাৰণে মই ইয়াতে কৈছিলোঁ যে তেওঁলোকৰ ধৰ্মীয় দিশটোৰ বিষয়ে আমি চিল বিভিন্ন চিল হৈ গ'ল বিভিন্ন মাটিৰ ক্ষুদ্ৰ পুতলা হৈ গ'ল আৰু কপাৰৰ ফলকৰ পৰা জানিব পাৰোঁ আৰু লগতে এতিয়া কি কৈছে যে এই শিৱৰ চাৰিওফালৰ পৰা হাতী গড় বাঘ মহ ইত্যাদিৰে আৱৰি ৰখা হৈছিল এতিয়া এই চাৰিটা জীৱৰনো কি ইম্পৰ্টেঞ্চ আছে ইম্পৰ্টেঞ্চ এইটোৱে আছে যে কি কৰিব পাৰে পৰীক্ষাত এনেকৈ দি দিব পাৰে ইয়াৰ ভিতৰত কোনটো জীৱৰ সৈতে হৰপ্পান সভ্যতাৰ লোকসকল পৰিচিত নাছিল এনেকুৱা প্ৰশ্ন কেতিয়াবা আহি যায় গতিকে উত্তৰটো দৰাচলতে কি হয় গৰু কাউ কিছুমান আকৌ ঘোঁৰা বুলিও কয় কিন্তু ঘোঁৰাৰ অৱশেষ আমি পাইছোঁ হৰপ্পান চিভিলাইজেশ্যনত ঘোঁৰাৰ অৱশেষ পাইছে কিন্তু এই কাউ মানে গৰুৰ কোনো ধৰণৰ অৱশেষ তেওঁলোকে আমি আজিলৈকে মানে ইতিহাসবিদসকলে পোৱা নাই গতিকে আমি ক'ব পাৰোঁ যে তেওঁলোকে গৰুৰ বিষয়ে জনা নাছিলে ঠিক আছে তাৰপিছত আন এটা তেওঁলোকৰ পূজনীয় দেৱী আছিল মাদাৰ গডেছ এইবোৰ ইমান নালাগে মাদাৰ গডেছ কোন এতিয়া অসমীয়াত ইয়াৰ মই ট্ৰান্সলেট কৰিব নোৱাৰিলোঁ ইয়াৰ অৰ্থটো বহুত বেলেগ কিবা এটা আহি আছিলে গতিকে মই এইটো মাদাৰ গডেছে লিখিলোঁ কিন্তু ইয়াতে আমাৰ ইম্পৰ্টেণ্ট কথাটো হ'ল পশুপতি ঈশ্বৰ বা পশুপতি ৰূপটোৰ কোনটো সভ্যতাৰ লগত মানে সম্পৰ্ক আছে কেতিয়াবা তেনেকুৱা প্ৰশ্ন আহিব পাৰে তাৰপিছত চাওক কি আছে তেওঁলোকৰ মাজত ভূত সম্পৰ্কে তেওঁলোকৰ ধাৰণা আছিল তেওঁলোকে সেইটো কাৰণে কি কৈছিলে বিভিন্ন ধৰণৰ তেওঁলোকে মানে কি এমলিট যিবোৰ থাকে মানে মণিমুকুতা তেওঁলোকে পিন্ধিছিলে যে ভূতৰ পৰা যাতে তেওঁলোকে বাচি থাকে মানে তেওঁলোকৰ ধৰ্মীয় বিলিফত বা ধৰ্মীয় বিশ্বাসত আমি ভূত প্ৰেতৰ প্ৰতিও বিশ্বাস পাওঁ সেইটো কথা তাৰপিছত এই ধৰ্মীয় বিশ্বাসৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল গ্ৰেট বাথ বিশাল গা ধোৱা ঘৰ আৰু এই গ্ৰেট বাথ ক'ত পাইছিলে এই গ্ৰেট বাথ পাইছিলে মহেঞ্জোদাৰো বুলি এটা জেগাত পাইছিলে মহেঞ্জোদাৰো ঠিক আছে এতিয়া গ্ৰেট বাথ ক'ত পাইছিলে গ্ৰেট বাথৰ সম্পৰ্ক কোনটো চিভিলাইজেশ্যনৰ লগত আছে এইকেইটা প্ৰশ্ন হ'ব পাৰে তাৰপাছত চাওক কৃষি কথা এতিয়া কৈছে কৃষি মানে এতিয়া আমি ইয়াত তিনিটা দিশ আছে এইটো চিলেবাছত কেনেকৈ আছে ট্ৰেড কমাৰ্চ এণ্ড অকুপেশ্যন বেপাৰ বাণিজ্য আৰু জীৱিকা আমি প্ৰথমে এতিয়া কৃষিৰ সম্পৰ্কে আলোচনা কৰিম এতিয়া কিয় কৃষিৰ সম্পৰ্কে আলোচনা কৰিম কাৰণ তেওঁলোকে এই কৃষি দিশটো তেওঁলোকৰ বেপাৰৰ লগতো জড়িত আছিলে ঠিক আছে এতিয়া কথাটো এইটো হ'ল যে হৰপ্পান লোকসকলে কিহৰ খেতি কৰিছিলে ঘেঁহুৰ কৰিছিলে জ ধানৰ কৰিছিলে তিলৰ খেতি কৰিছিলে সৰিয়হৰ খেতি কৰিছিলে কপাহৰ কৰিছিলে আৰু চানা ইত্যাদিৰ খেতি তেওঁলোকে কৰিছিলে কিন্তু গুৰুত্বপূৰ্ণ যে এই সভ্যতাৰ মাজত আমি চাউলৰ বিশেষ প্ৰচলন নাছিলে চাউলৰ বিশেষ আমি মানে প্ৰচলন নাপাওঁ চাউলৰ প্ৰমাণ কেৱল দুটা জেগাৰ পৰা পোৱা হৈছে সেইটো হ'ল লোথাল আৰু কালিবাংগান এই দুটা জেগাতে আমি চাউলৰ অৱশেষ পোৱা গৈছে গতিকে আমি ক'ব পাৰোঁ যে চাউলৰ প্ৰচলন যথেষ্ট কম আছিলে ঠিক আছে বা কেতিয়াবা প্ৰশ্ন এনেকুৱা আহিব পাৰে যে হৰপ্পান সভ্যতাৰ কোন নিম্নলিখিত কোনটো জেগাৰ পৰা চাউলৰ প্ৰমাণ পোৱা যায় গতিকে আপোনালোকে এই দুটা জেগা লোথাল আৰু কালিবাংগানৰ নামটো মনত ৰাখিব আৰু এই লোথলক ডকয়াৰ্ড চিটি বুলি কয় ডকয়াৰ্ড বুলি ক'লে মানে ইয়াতে কি কৰিছিলে হৰপ্পানসকলে যিহেতুকে কি কৰিছিলে বিভিন্ন ধৰণৰ মানে অভাৰচিজ ট্ৰেডিং কৰিছিলে তেওঁলোকে সাগৰৰ পাৰে পাৰে তেওঁলোকে বহুত দূৰলৈ গৈছিলে মেচ'পটামিয়াম হৈ গ'ল আফগানিস্তান হৈ গ'ল ইৰাণ হৈ গ'ল এইবোৰ জেগালৈ তেওঁলোকে গৈছিলে আৰু এই তেওঁলোকে যেতিয়া ব্যৱসায় বাণিজ্য তেওঁলোকে দূৰ দূৰান্তৰ জেগাবোৰৰ লগত কৰিছিলে তেতিয়া তেওঁলোকৰ ইয়াতে যিহেতুকে এখন আমাৰ ভাৰত যদি এখন ভাৰত হয় ভাৰতৰ এই জেগাটো এখন যদি মই এতিয়া এনেকৈ যদি ভাৰতখন আঁকি দিওঁ এতিয়া এই জেগাটো এই গুজৰাটৰ এই জেগাটোতে কি আছিলে যিটো এতিয়া মানে কি বুলি কয় গাল্ফ অফ কেম্বে বুলি কয় সেই জেগাটোতে লোথাল বুলি এটা জেগা আছিলে আৰু সেই লোথালতে কি কৰিছিলে তেওঁলোকৰ জাহাজবোৰ আহি ৰখিছিলে সেইটো কাৰণে ইয়াক কি বুলি কয় বন্দৰ নগৰ বুলি কয় বা আমি অসমীয়া ইংৰাজীত ক'ব পাৰোঁ ডকয়াৰ্ড চিটি বুলি ক'ব পাৰোঁ তাৰপাছত কি কৈছে যে তেওঁলোকে ছাগলী ভেড়া ম'হ ইত্যাদিৰ পালন কৰিছিলে তাৰ লগতে তেওঁলোকে মতা গাহৰি হৰিণা ঘৰিয়ালৰ বিষয়ে তেওঁলোকৰ কি আছিল তেওঁলোক জ্ঞাত আছিল এতিয়া ইয়াৰ মাজতে কি পালোঁ তেওঁলোকে কোনটো জীৱৰ সম্পৰ্কে তেওঁলোকে জনা নাছিলে আমি ক'ব পাৰোঁ ঘোঁৰাৰ সম্পৰ্কে জনা নাছিলে আমি ক'ব পাৰোঁ গৰুৰ সম্পৰ্কে জনা নাছিলে কিন্তু ঘোঁৰাৰ সম্পৰ্কে সম্পূৰ্ণভাৱে জনা নাছিলে বুলি ক'লে ভুল হ'ব কিন্তু গৰুৰ সম্পৰ্কে তেওঁলোকে ইমান জ্ঞাত নাছিলে তাত আমি কোনো ধৰণৰ গৰুৰ অৱশেষ আজিলৈকে মানে যিসকল ইতিহাসবিদ তেওঁলোকে পোৱা নাই তাৰপাছত চাওক কি কৈছে তাৰপাছত কৈছে এই সভ্যতাৰ লোকসকলৰ মাজত সোণাৰী বুলি ক'লে সোণৰ কাম কৰা ইটাৰ কাম কৰা লোক শিল কটা লোক বয়ন শিল্পৰ লোক জাহাজ নিৰ্মাণৰ লোক আৰু পোৰা মাটিৰ পুতলা নিৰ্মাণ কৰা লোকৰ আমি ইয়াত প্ৰচলন পাওঁ তেওঁলোকে কি কৰিছিলে তেওঁলোকে কপাহেদি কি কৰিছিলে বয়ন শিল্পৰ যিসকল লোক আছিল তেওঁলোকে কপাহেদি বিভিন্ন ধৰণৰ চোলা মানে তেওঁলোকে চোলাৰ প্ৰস্তুত কৰিছিলে আৰু তেওঁলোকে সেইবোৰ দূৰ দূৰান্তত বিক্ৰী কৰিছিলে সেই সময়ত সোণ কপাৰ তামৰ অৱশেষ পোৱা যায় গতিকে এই ধাতুবোৰৰ নামবোৰ মনত থৈ দিব গম পাইছে নাই কাৰণ কেতিয়াবা এনেকুৱা প্ৰশ্ন আহি যায় ইয়াৰ ভিতৰত কোনটো ধাতুৰ সম্পৰ্কে
হৰপ্পান সভ্যতাত কোনো ধৰণৰ অৱশেষ পোৱা নাযায় বা অৱশিষ্ট পোৱা নাযায়, অৱশেষ বা অৱশিষ্ট একেই গতিকে সেইটো কাৰণে এই ধাতুবোৰৰ নাম মনত থৈ দিব, কেতিয়াবা কিছুমান কুৱেশ্যন আহি যায় তেনেকুৱা। তাৰপিছত বেপাৰ বাণিজ্য, এতিয়া ইয়াতে এটাই আমাৰ পইণ্ট আছে ইম্পৰ্টেণ্ট, যে বেপাৰ বাণিজ্য তেওঁলোকে কাৰ লগত কৰিছিলে, কাৰণ চিলেবাছত চাব এটা লাষ্ট ছেগমেণ্টত এটা এইটো আছে আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো চিলেবাছক মানে মাইক্ৰ' পাৰ্ট যিকেইটা কৰা হৈছে, লাষ্ট মানে শেষৰ ফালে আছে যে কণ্টেম্পৰাৰী চিভিলাইজেশ্যন বুলি আছে। গতিকে এইবোৰ তাৰ কণ্টেম্পৰাৰী, মানে সেই সময়ৰ কণ্টেম্পৰাৰী বুলি ক'লে মানে এই নাম অসমীয়া ইয়াৰ টাৰ্মটো পাহৰিছোঁ, মানে সেই সময়ত পৃথিৱীৰ বেলেগ বেলেগ ক'ত মানে সমসাময়িক চিভিলাইজেশ্যনৰ কথাটো আছে। গতিকে সেইটো এতিয়া পিছৰ পইণ্ট এটা আছে, আমি সেইটো যাম। এতিয়া ইয়াতে চাওক যে বেপাৰ বাণিজ্য তেওঁলোকে ক'ত কৰিছিলে, তেওঁলোকে মেছ'পটেমিয়ামৰ লগত কৰিছিলে, তেওঁলোকে আফগানিস্তানৰ লগত কৰিছিলে আৰু ইৰাণৰ সৈতে কৰিছিলে। এই মেছ'পটামিয়ামক এতিয়া আমি কি বুলি কওঁ, ইৰাক বুলি কওঁ। কিন্তু কেৱল ইৰাক নহয়, ইৰাক হৈ গ'ল, তুৰ্কমেনিস্তান হৈ গ'ল আৰু চিৰিয়া, এই তিনিখন দেশৰ এটা বৃহৎ অঞ্চল মেছ'পটামিয়াম বুলি সেই সময়ত জনাজাত আছিল। কিন্তু তথাপি আমি সুবিধাৰ্থে ইয়াক ইৰাক বুলিয়ে মানি লওঁ। সাধাৰণতে এনে বেপাৰ বিনিময়ত মাধ্যম আছিল, মানে এনে বেপাৰত কোনো ধৰণৰ মানে মুদ্ৰাৰ ব্যৱহাৰ হোৱা নাছিলে। সেই গোটেই বেপাৰৰ যিটো মেইন মাধ্যম আছিল সেইটো কি আছিল, বিনিময় মাধ্যম আছিল, যাক আমি ইংৰাজীত কি বুলি কয়, বাৰ্টাৰ বুলি কয়। ঠিক আছে, কিন্তু এইটো কথা সম্পূৰ্ণৰূপে সঁচাও নহয়, কাৰণ তেওঁলোকে হৰপ্পানসকলে বিভিন্ন চিলৰ ব্যৱহাৰ কৰিছিলে। আৰু ইতিহাসবিদসকলে কি মানে, যে চিলছৰ জৰিয়তে বা চিলছক তেওঁলোকে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল চাগে, মানে এজ এ কইনেজ তেওঁলোকে চাগে ব্যৱহাৰ কৰিছিল, এজ এ মুদ্ৰা ব্যৱহাৰ কৰিছিল। গতিকে কিছুমান মই কৈছোঁ ইয়াত মানে হৰপ্পান চিভিলাইজেশ্যনৰ গোটেই ইতিহাসক লৈ ইতিহাসবিদসকলৰ মাজত যথেষ্ট কি আছে, মতানৈক্য আছে। ঠিক আছে, ইয়াত পেৰিটি নাই, ইয়াত ধৰক। তাৰপাছত কি কৈছে যে ইয়াৰ সমসাময়িক সভ্যতাসমূহৰ কণ্টেম্পৰাৰী চিভিলাইজেশ্যন। এক মিনিট ৰ'বচোন, মই শ্লাইডছ এটা এক মিনিট। অ'কে, তাৰপাছত আমি এতিয়া শেষৰ ফালে আহিছোঁ, গোটেই চিলেবাছখনৰ শেষৰ ফালে কি লিখা আছে, যে কণ্টেম্পৰাৰী চিভিলাইজেশ্যন। গতিকে চিম্পল কথা মনত থৈ দিব যে কণ্টেম্পৰাৰী চিভিলাইজেশ্যনৰ সম্পৰ্কে আমাৰ নাহে, নামকেইটা জানি থ'লেও যথেষ্ট। এটা হ'ল য়াংজে ৰিভাৰ চিভিলাইজেশ্যন। এই শব্দটো মই অসমীয়াত লিখিবলৈ কিছু কঠিন হৈছিলে, সেইটো কাৰণে মই ইংৰাজীতে লিখিলোঁ। গতিকে আপোনালোকে এই য়াংজে শব্দটো মনত থৈ দিব। এইটো চীনৰ এটা চিভিলাইজেশ্যন আছিলে, মানে সেই সময়ৰ সমসাময়িক এটা সভ্যতা আছিল। হৰপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হৰপ্পান সভ্যতাৰ সমসাময়িক এটা সভ্যতা আছিল য়াংজে ৰিভাৰ চিভিলাইজেশ্যন। তাৰ লগতে মেছ'পটেমিয়াম আছিল, তাৰপাছত আছিলে নীল নদী সভ্যতা। এই তিনিটা কি আছিল, ইয়াৰ কণ্টেম্পৰাৰী চিভিলাইজেশ্যন আছিল। এতিয়া কথাটো হ'ল যে কিছুমান অন্যান্য জানিবলগীয়া কথাও আছে এই চিভিলাইজেশ্যনৰ লগত জড়িত। এতিয়া প্ৰথম কথাটো হ'ল যে হৰপ্পান নগৰখনৰ আৱিষ্কাৰ কোনে কৰিছিল, 1921 চনত দয়াৰাম চাহানীয়ে কৰিছিল। আনহাতে 1922 চনত R.D. বেনাৰ্জী নামৰ এজন পুৰাতত্ত্ববিদে মহেঞ্জোদাৰো চহৰখনৰ আৱিষ্কাৰ কৰিছিল। ঠিক আছে, আৰু উল্লেখযোগ্য যে এনে আৱিষ্কাৰৰ ভিত্তিত 1924 চনত এজন ব্ৰিটিছ বিষয়া যাৰ নাম আছিল জন মাৰ্শ্বাল, আৰু তেওঁ কি কৰিছিল, বিশ্বক এই দুই চিভিলাইজেশ্যনৰ আৱিষ্কাৰৰ সম্পৰ্কে বিশ্বক এই সভ্যতাৰ আৱিষ্কাৰ সম্পৰ্কে জনাইছিল। গতিকে এইটো প্ৰশ্ন আহিব পাৰে, কোনজন ব্ৰিটিছ বিষয়া বা নিম্নলিখিত বা ইয়াৰ ভিতৰৰ কোনজন ব্ৰিটিছ বিষয়াই হৰপ্পান চিভিলাইজেশ্যন বা মহেঞ্জোদাৰো বা হৰপ্পা সভ্যতাৰ আৱিষ্কাৰৰ সম্পৰ্কে বিশ্বক জনাইছিল। তেওঁ আছিল জন মাৰ্শ্বাল। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে এজন ইতিহাসবিদ আছে S.N. ৰয়, তেওঁ কি কৰিছিল, এখন কিতাপ লিখিছিল দ্য ষ্টৰি অফ ইণ্ডিয়ান আৰ্কিঅ'লজি, আৰু সেই কিতাপখনত তেওঁ কি কৰিছিলে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হৰপ্পান সভ্যতাৰ ইতিহাস সম্পৰ্কে তেওঁ ইয়াত লিখিছিল। গতিকে এই কিতাপখনৰ কেতিয়াবা নাম আহি যাব পাৰে, কিতাপখন আৰু এই ৰাইটাৰজনৰ নামটো আহি যাব পাৰে, কাৰণ এই কিতাপখনৰ সম্পৰ্ক কাৰ লগত আছে, এই কিতাপখনৰ সম্পৰ্ক আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত। আৰু পিছত আহি গ'লে আমি কি কওঁ যে এইখন চিলেবাছৰ বাহিৰৰ পৰা দি দিলে। চিলেবাছৰ বাহিৰৰ পৰা কেতিয়াও প্ৰশ্ন নিদিয়ে, চিলেবাছৰ টাচ থাকিবই যিকোনো এটা প্ৰশ্নৰ। গতিকে মোৰ অনুৰোধ এটাই যে যেতিয়া যি আপুনি পঢ়ে সেইটোক কি কৰিব, মাল্টি ডাইমেনশ্যনেল এটা এছপেক্টত পঢ়িব। ঠিক আছে, তাৰপাছত ৰাখীগড়ি হৈছে এতিয়ালৈকে আৱিষ্কৃত সকলোতকৈ ডাঙৰ ঠাই, মানে হৰপ্পান যিখন সভ্যতা সেই সভ্যতাৰ আটাইতকৈ এতিয়ালৈকে আৱিষ্কৃত ডাঙৰ ঠাইখন হৈছে ৰাখীগড়ি। ইয়াৰ আগত মহেঞ্জোদাৰো চবতকৈ ডাঙৰ ঠাই বুলি মানি লোৱা হৈছিলে, কিন্তু শেহতীয়া যিটো ৰিচাৰ্চ আছিলে, ৰিচাৰ্চৰ ৰেকৰ্ডিং ৰাখীগড়ি বুলি এটা জেগা আছে, সেই জেগাটো সেই সভ্যতাৰ আটাইতকৈ ডাঙৰ ঠাই বুলি মানি লোৱা হৈছে। শেহতীয়াভাৱে উদ্ধাৰ হোৱা হৰপ্পান নগৰখন হৈছে বা হৰপ্পান সভ্যতাৰ নগৰখন হৈছে ধলাভিৰা।
এইটো মনত ৰাখিব। শেহতীয়াভাৱে কোনখন নগৰক উদ্ধাৰ কৰা হৈছে সেইখন হ'ল ধলাবিৰা। এইখন মষ্ট প্ৰবেবলি মই পাহৰিছোঁ চনটো 1985 হ'ব লাগে, তেতিয়া এইখনৰ এইটো কৰিছিলে, আৱিষ্কাৰ কৰিছিলে। আৰু বৰ্তমানলৈকে 1400 ঠাই আৱিষ্কাৰ হৈছে। ইয়াৰ ভিতৰত এই নম্বৰটো মনত ৰাখিব, 925টা অঞ্চল ভাৰতত অৱস্থিত। গতিকে সেইটো কথা। গতিকে ইমানতে চাগে এই ক্লাছটো আমাৰ শেষ হৈছেগৈ। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোক এইখন সুযোগ দিছে, আৰু মই আশা কৰোঁ আপোনালোকক এই সৰু ভিডিঅ'টোৱে যথেষ্টখিনি উপকৃত কৰিব। আৰু এই ভিডিঅ'টো এনাফ নহয়, আপোনালোকে নিজাববীয়াকৈ চেষ্টা কৰিব, কিতাপবোৰ পঢ়িব। আৰু এইখিনি মই যথেষ্টখিনি মানে চ'ৰ্চেছক কম্পাইল কৰি পেলাই সেই ইংৰাজী চ'ৰ্চেছক মই অসমীয়াত ট্ৰান্সলেট কৰি পেলাই আপোনালোকক দিছোঁ। মোৰো কিছুমান লিমিটেশ্যনছ আছে, গতিকে মই আশা কৰোঁ সেই লিমিটেশ্যনছখিনিক আপোনালোকে বুজিব আৰু লগতে নিজেও আপোনালোকে প্ৰচেষ্টা হাতত ল'ব। আৰু এইদৰে আমি দুয়ো মিলি আপোনালোকৰ যি সপোন, শিক্ষক হোৱা যি সপোন, সেই সপোনক বাস্তৱ কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত ল'ম। গতিকে ইমানকে কওঁ, আশা কৰোঁ আপোনালোকে ভালকৈ পঢ়া শুনা কৰাটো আৰম্ভ কৰিছে, আৰু নাই কৰা যদি আৰম্ভ কৰক। সময় যথেষ্ট কম, কম্পিটিশ্যন বহুত বেছি আছে। গতিকে সকলোকে মই অল দ্য বেষ্ট, মোৰ ফালৰ পৰা বেষ্ট উইচেছ ফ্ৰম মাই ছাইড। গতিকে ইমানতে মই ক্লাছটো সামৰিছোঁ। ধন্যবাদ।